হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। আৰু মই এই ভিডিঅ'টো আজি লৈ আহিছোঁ এটা বিশেষ কাৰণত। মই সকলোৰে ভিডিঅ' চাওঁ আৰু জাষ্ট মই কালি এই ভিডিঅ'টো দেখা পাই মোৰ অলপ কিবা এটা মোৰ মনত খেলিলে যে ময়ো এই ভিডিঅ'টোৰ ওপৰত এটা কেপশ্যন কওঁ। আপোনালোকে এই মানুহজনক দেখিছে, মানুহজনে বহুত দুখীয়া মানুহ হয় আৰু সেইবাবে এইজনী ছোৱালী উচুপনি নে কি, এই যি চেনেলটো আছে এই ছোৱালীজনীয়ে মানুহজনক খানা দিবলৈ গৈছে আৰু মানুহজনে আপোনালোকে দেখিছে খানাখিনি মানুহজনে চাই মিলি ঘূৰাই নিবলৈ কৈছে। আপোনালোকে মানুহজনৰ এক্টিং দেখিছে, একদম সম্পূৰ্ণৰূপে স্পষ্ট হৈছে যে মানুহজনে খানাখিনি লৈ যা নাখাওঁ এনেকৈ কৈছে। কিন্তু ছোৱালীজনীয়ে ভিডিঅ'টোত এয়ে কৈছে যে মানুহজনে এনেকৈ কৈছে যে মই পিছত খাম, মোৰ ভোক নাই, খানাখিনি থৈ দিয়ক। কিন্তু ভিডিঅ'টো চাই এনেকুৱা লাগিছে যে কথাখিনি সম্পূৰ্ণ মিছা আৰু মানে কৈছে যে খানাখিনি লৈ যা কাৰণ মই ইয়াতে খানা নাখাওঁ। আৰু আপোনালোকে এইটো কথা যুক্তিসংগত বুলি ভাবেনে যে কোনোবা খানা দিব গৈ এনেকৈ ভিডিঅ' বনোৱাটো উচিত নে অনুচিত? মোক কমেণ্ট বক্সত নিশ্চয় জনাব, মই জানিব বিচাৰোঁ। আৰু এইজন মানুহ সেইজনে যিজন মানুহক সময় বৰদলৈয়ে এটা ঘৰ সাজি দিছিল গছৰ তলত, য'ত নেকি থাকিবলৈ ঘৰ নাছিল। আৰু তেখেতক বহুত ধন্যবাদ যে তেখেতে এই যিমানখিনি মানুহ আছে খবৰ পাই চবকে হেল্প কৰি থাকে, বহুত ভাল লাগিছে। আৰু সেই ক্ষেত্ৰত মই এই ভিডিঅ'টো সেইখিনিও কথা ক'লোঁ। আৰু এই ক্ষেত্ৰত মই ক'ম যে এই যে খানা দিয়া ভিডিঅ' প্লিজ আপোনালোকে নবনাব, কাৰণ সিহঁতে কোৱা নাই যে আমাক খানা দি যা, আপোনালোকে দিছে নিজৰ উন্নতিৰ কাৰণে বেলেগ মানুহৰ দুখীয়া মানুহ এজনক ইউজ কৰাটো মই ভাল কথা বুলি নাভাবোঁ। আপোনালোকৰ ভিউজ বঢ়াবৰ মন আছে, ভিডিঅ' ভাল কৰিব মন আছে কৰক, কিন্তু এনেকৈ নহয়। কিন্তু মোৰ ভিডিঅ'টো আছিল এইখিনিলৈকে, আজিলৈ এৰিছোঁ, বাই বাই। বেয়া যদি পাইছে প্লিজ ক্ষমা কৰি দিব, বাই।